Hello guys, welcome to my YouTube channel Northeast Viewer. তো আজব দেখৰ গজব কথা আপোনালোকৰ মাজলৈ এই ভিডিওটি লৈ আহিছো গতিকে আশা কৰো আপোনালোক সকলোৱে ভিডিওটি চাই ভাল পাব আৰু যেহেতু নতুন চেনেল নতুন ভিডিও আৰু এখনি নতুন মুখৰ হৈতে আপোনালোকৰ ওচৰলৈ আহিছো গতিকে ইমানখিনি আশা নিদিও আপোনালোকক যে ভিডিওটি খুব বেছি স্পেশাল হ'বলৈ গৈ আছে বাট তথাপিও আপোনালোকক ক'ব বিচাৰিছো ভিডিওটিৰ জৰিয়তে কিবা নহয় কিবা হলো অকনমান দিবলৈ চেষ্টা কৰিম গতিকে বলক ইয়াতে বেছি দেৰি নকৰি আমি আমাৰ ভিডিওটি আৰম্ভ কৰি দিও আৰু আমাৰ গন্তব্য স্থানলৈ আমি আগবাঢ়ি যাও কি আছেনো ক'ত যাই আছো কি আছে কেনেকৈ কি কৰিম গোটেইখিনি একেলগে দেখাবলৈ চেষ্টা কৰিম এই ভিডিওটিৰ জৰিয়তে তেনেহলে বলক নে কি কয় আৰু ডিম্পু বৰুৱাৰ ষ্টাইলতে আমি ভিডিওটো ষ্টাৰ্ট কৰি দিছো যেহেতু আৰু গম পাইছে আৰু এনেকুৱা কথা তো বলক আৰু বেছি দেৰি নকৰো আৰু আমি এতিয়া লতাশিলত আছো আৰু লতাশিলৰ পৰা আৰু আগফালে যাব বিচাৰিম আমি নদীৰ কিনাৰৰ ফালে যাম তো খুব ধুনীয়া ঠাই হয় তো সেইখিনি দেখাম এতিয়া লতাশিল খেলপথাৰৰ ওচৰতে আছো ধীৰাজে পুৰা গাড়ী চলাই আছে একদম ক'ব নোৱাৰো কিন্তু মাস্ক পিন্ধি আছো মাস্কখন ইম্পৰ্টেণ্ট যেহেতু বৰ্তমান দুজন আহি আছো গতিকে পুলিচে আৰু ধৰিলে এখন মৰম লগাকে যদি এখন চিঠি লিখি দিয়ে তো অৱস্থাটো বেয়া হ'ব গতিকে দুজন আহিলেও মাস্কখন পুৰা ভালকৈ পিন্ধি আছো সেইটো কথা আৰু দ্বিতীয়তে দেখাই আছো আপোনালোকক আগৰ ভিউ দেখাই আছো গুৱাহাটীৰ একদম টপ ভিউ বুলি ক'ব লাগিব তো তালৈকে গৈ আছো রিনিকি রাঙলি বেলিতি জিলিকে মাজুলিতে জেঠৰে জুৰুলা খাওনে খোৱা বুকুতে বনগীত আয় তো ইয়াৰ পৰা আমি আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰিম বাৰু আৰু ওপৰত কি দেখাব পাৰো তো বলক আৰু ওপৰলৈ যাম ইয়াৰ পৰাটো আপোনাক সকলোকে নদীৰ ভিউটো দেখাইছোৱে বাৰু কিন্তু আৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম মই জনাত চাগে ওপৰৰ ফালে আৰু যাব পাৰি আৰু এইফালেদি আমি ওপৰলৈ উঠি আহিলোঁ ইয়াৰ পৰা আৰু ওপৰলৈ আমি ভাল ভিউ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এইখিনিতে চাওক ৰাস্তাৰ কিনাৰে কিনাৰে খুব ধুনীয়াকৈ ফুলৰ টাব ৰখা হৈছে তো আহি খুব ভাল লাগিছে এইখিনিলে খুব ধুনীয়া ঠাই গতিকে আশা কৰোঁ আপোনালোকেও কেতিয়াবা আহিলে ভাল লাগিব কাৰণ মই ইয়াত কেমেৰাৰে দেখাব চেষ্টা কৰিছোঁ যদিও হয়তো আপোনালোকে সেইটো ফিলিং পোৱা নাই যিটো মই ডিৰেক্টলি আহি ইয়াত পাইছোঁ গতিকে আৰু ইয়াৰ পৰা চবতকৈ ডাঙৰ কথা ইয়াৰ পৰা আমি এতিয়া গৈ আছোঁ জুবিনদাৰ ঘৰলৈ গতিকে আশা কৰোঁ তাত খুব ধুনীয়াকৈ দেখাব পাৰিম আপোনালোকক তাতো গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব জুবিনদাৰ ঘৰত গৈ আছোঁ যিহেতু খুব স্পেচিয়েল হ'বলৈ গৈ আছে আগৰখিনি আৰু ইয়াৰ চাওক ইয়াৰ পৰা খুব ধুনীয়াকৈ নদীখন দেখিবলৈ পোৱা গৈছে অকণমান আৰু ইয়াত চাওক উমানন্দ ঘাটটো ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখা পায় উমানন্দ ঘাটটো মই এয়া চাওক এইটো মাজতে অকণমান ছাইডত আহিছে উমানন্দ ঘাটটোতো খুব ভাল লাগিছে জেগাখিনি গতিকে বলক এতিয়া এইখিনি দেখাই এতিয়া তো উজান বজাৰত যদি ব্লগ কৰিব আহি যদি জুবিনদাৰ ঘৰটো নেদেখাওঁ তো সেইটো এটা খুব দুখ লগা কথা হ'ব গতিকে বলক চাই আহোঁ সকলোৱে একেলগে জুবিনদাৰ ঘৰটো আৰু ঠাইডোখৰো খুব ধুনীয়া হয় গতিকে ঠাইডোখৰো দেখাবলৈ চেষ্টা কৰিম
জুবিন দাৰ ঘৰৰ লগতে কি ঠিক জুবিন দাকো দেখা পাই যাব পাৰোঁ একো ঠিক নাই বেলেগ নহ'লেও ধীৰাজৰ হেলমেটটো দেখাই দিছোঁ চাওক না কি বাম্পাৰ হেলমেট হয় এইটো মানে দুখন মুখ আমাৰ দুয়োৰো মুখ একেলগে সোমাই যাব এইটো হেলমেটত ইমান ডাঙৰ গৰমৰ কাৰণে বাচিব পাৰি অৱশ্যে বেলেগ যিয়ে নহওক নে কি কয় ধীৰাজ য়েছ ডন বস্কো ইনষ্টিটিউট এখন ইয়াতে ডন বস্কো ইনষ্টিটিউট খাৰঘুলিত অৱস্থিত তো আপোনালোকক ইয়া ভিডিঅ'টিৰ জৰিয়তে কিছু দেখাবলৈ চেষ্টা কৰিলোঁ গুৱাহাটীৰ পৰা তো কিমান ভাল হৈছে কিমান বেয়া হৈছে সেইটো মই নাজানো গতিকে ইমান ভাল কৰিব পৰা নাই সেইটো গম পাইছোঁ তথাপিও আশা কৰিছোঁ যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে প্লিজ অকণমান চেনেলটিক সহায় দিব আৰু লগতে ভিডিঅ'টি অকণমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে ভাল লাগিছে নালাগিলেও বাৰু নালাগে বাৰু গতিকে এইখিনি কৈ আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু আহি আছোঁ আপোনালোকৰ লগত আৰু এটি নতুন ভিডিঅ'ৰ সৈতে নৰ্থ ইষ্ট ভিউৱাৰ চেনেলটিৰ জৰিয়তে তো নেক্সট অনাগত আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে তো চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে বাৰু হ'ব বাৰু বাকীখিনি পিছত কম এতিয়া বাই দিছোঁ সকলোকে আকৌ লগ পাম ভাল এটি ধুনীয়া ভিডিঅ'ৰ সৈতে থেংক ইউ